আজিকালি ল'ৰা বা ছোৱালী বুলি কি আছে, কাম সকলোৰে বাবে প্ৰায় একেই হয় বহু ক্ষেত্ৰতে। আৰু ল'ৰা হ'লে যে ভাতকেইটা ৰান্ধিব নোৱাৰিব বা ছোৱালী হ'লে বাহিৰত গৈ ইনকাম কৰিব নোৱাৰিব, সেইবোৰ দিন গ'ল আৰু এতিয়া। এই ভাবি থাকোঁতে মোৰ ফোনটো বাজি উঠিল। মাইনা, এই তুমি এটা কাম কৰিবাচোন, এমছৰ ডক্টৰে দিয়া ঔষধখিনি লৈ আহিবা ফাৰ্মাচীৰ পৰা ভালকৈ। প্ৰচণ্ড ৰ'দত দেউতাৰ মেডিচিনখিনি বহুকেইখন ফাৰ্মাচীত বিচাৰিলোঁ, কিন্তু নাই পোৱা নাই। তাৰপাছতে মোৰ লগৰ এজনে ক'লে, এবাৰ চাই মেডিকেলত গৈ সুধি আছোন, তাতে পাওঁ কিজানি। তাৰপিছত মই ইয়ালৈকে আহিলোঁ, আহি দাদাজনক যেতিয়া মেডিচিনখিনি দেখুৱালোঁ, তেওঁ আছে বুলি কোৱাত ৰক্ষা। দেউতাৰ আজি বহু দিনৰ পৰা কঁকালৰ বিষ, আৰু সেই গতিকে আমি এইমছত ডক্টৰক দেখুৱালোঁ। ডক্টৰে বহুখিনি কিবা কিবি মেডিচিনছ লিখি দিলে। আৰু কি হয় মানে, এইমছৰ ডক্টৰে লিখি দিয়া মেডিচিনছবোৰ সচৰাচৰ প্ৰায়ভাগ ফাৰ্মাচীতে পোৱা নাযায়। ইয়াতে যেতিয়া চাই মেডিকেলত পাম বুলি গম পালোঁ, ভাবিলোঁ গোটেই মাহটোৰে মেডিচিনছখিনি লৈ লওঁ, কাৰণ ডক্টৰে কোৰ্চটো একমাহ কৰিব লাগিব বুলিয়ে কৈছে। আৰু সৰহ কৰি মেডিচিন ল'লে যিহেতু ভাল ডিছকাউণ্ট এটা পাম, ভাবিলোঁ গোটেই মাহটোৰ মেডিচিনছখিনিয়ে লৈ লওঁ। আৰু এই ফাৰ্মাচীখন আছে বাইহাটা চাৰিআলি গুৰেশ্বৰ পথ, নিয়াৰ ডেডলিফ্ট জিম। সকলো ধৰণৰ মেডিচিনৰ উপৰিও দৈনন্দিন জীৱনত ব্যৱহৃত ষ্টেচনাৰী আইটেমছৰ পৰা আৰম্ভ কৰি ভিন ভিন প্ৰকাৰৰ বেবী ফুডছো ইয়াতে উপলব্ধ। পাহৰিছিলোৱেই, প্ৰত্যেক দিনে ডক্টৰ এভেইলেবল থকাৰ উপৰিও মেডিচিনসমূহ 100% জেনুইন হয়। এইমছ হস্পিটেলৰ পৰা প্ৰেছক্ৰাইব কৰা সকলো ধৰণৰ মেডিচিনেই উপলব্ধ আছে। আৰু লগতে যদি আপুনি অৰ্ডাৰ কৰিব বিচাৰে, তেতিয়াহ'লে হোৱাটছআপ বা কল যোগে তেওঁলোকক কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু যিসকলে মাহিলী হিচাপত মেডিচিন ক্ৰয় কৰিব বিচাৰে, তেওঁলোকৰ বাবে বিশেষ সুবিধাও আছে। আৰু ইয়াৰ উপৰিও প্ৰত্যেক ধৰণৰ ফাৰ্ষ্ট এইড ছাৰ্ভিচো এভেইলেবল আছে, যেনে ধৰক ইনজেকশ্যন, চেলাইন, নেবুলাইজেশ্যন, এক্সিডেণ্ট ষ্টিচিং, অন ড্ৰেছিং, ব্লাড প্ৰেছাৰ মনিটৰিং, চুগাৰ চেক, এটচেট্ৰা। লগতে ব্লাড টেষ্ট, চেম্পল কালেকশ্যনেই হওক, হোম ছাৰ্ভিচ তেওঁলোকে প্ৰভাইড কৰে। আপোনালোকে এবাৰ আহি চাবচোন, ইয়াতে তেওঁলোকে বহুত ভাল ছাৰ্ভিচ দিয়ে। তাৰ পাছত কি আৰু, মেডিচিনখিনি ওচৰতে মনটোও ভাল লাগিল। আৰু আমাৰ এইপিনে যিহেতু আজি সাপ্তাহিক বজাৰ, মই অকণমান বজাৰৰ পিনে আহিলোঁ।